নমস্কাৰ স্বাগতম জনাইছো সকলোকে গাঁৱৰে জিউৰি জুৰি চেনেললৈ আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই আজি আপোনালোকক দেখুৱাম বুলি ভাবিছো আমাৰ সম্পূৰ্ণ ঘৰখন আমাৰ ঘৰখন তেনে সাধাৰণ আৰু সিম্পল হয় দেখাব পৰাকৈ একো নাই আৰু আনৰ ঘৰৰ দৰে ইমান ধুনীয়াও নহয় তথাপিতো নিজৰ ঘৰখন ভগা চিগা হলেও সকলোৱে আপোন হয় আৰু ঘৰখন আমাৰ ভগা চিগা হলেও আমি ঘৰখনৰ প্ৰায়বিলাক বস্তুৱে ভাইটিয়ে মই মিলাই দুইটাই আমি বস্তুবিলাক আনো আৰু ঘৰখন তেনেদৰে আমি সজাবলৈ চেষ্টা কৰো দেউতাই নোৱাৰা কামবিলাক আমি কৰিবলৈ চেষ্টা কৰো দেউতাই বহুত কষ্ট কৰে আমাৰ কাৰণে আৰু দেউতাই যিবিলাক বস্তু গোটাব নোৱাৰিলে সেইবিলাক আমি বৰ্তমান আমি যেতিয়া ডাঙৰ হৈছো আমি দুইটাই মিলি মিলি সকলো বস্তু আনিব আৰু বৰ্তমান ইমান বস্তু নাই ঘৰত দেখাব পৰাকৈ তথাপি যি আছে আৰু আপোনালোকে যদি আমাৰ ঘৰখন চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক তেন্তে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু আমাৰ ভগাচিগা ঘৰখন দেখি আপোনালোকে কোনেও যাতে নেগেটিভ কমেন্ট নিদিয়ে আৰু আজি মই ভিডিঅ'টো আমাৰ পদূলি মুখৰ পৰা আৰম্ভ কৰিছো আৰু আমাৰ এয়া গাঁৱৰ পৰিৱেশ হয় গাঁৱৰ ৰাস্তা এইবিলাক এয়া আমাৰ নমলা মুখ মানে গেটখন আমাৰ আৰু এয়া আমাৰ পদূলি মুখতে থকা এইজোপা নাৰিকলৰ গছ আমাৰ ঘৰখন যেহেতু খেতিৰ লগত জড়িত হয় সেইকাৰণে দেউতাই ঘৰৰ বাৰীতে বহুত কিবা কিবি খেতি কৰি থৈছে এইফালে এয়া টেঙা গছ ৰুই থৈছে আমাৰ ঘৰৰ ভিতৰখন দেখুৱাৰ আগতে মই এয়া আগফালখন দেখুৱাই লৈছো আগফালে এয়া মই ফুল ৰুই থৈছো আৰু ফুলবিলাক মই বহুত বেছিয়ে ভাল পাওঁ আৰু এয়া ঘৰৰ আগফালে টেঙা মৰা মিঠা মৰা তিতা মৰা সকলো খেতি দেউতাই কৰি থৈছে আৰু এইফালে এইটো আমাৰ গোহালি আমাৰ ঘৰত যেহেতু গৰু আছে আৰু এইফালে আমাৰ পিছফাল হয় আৰু পিছফালে এখন তামোলৰ বাৰী হয় গাঁৱৰ ঘৰ যেহেতু আৰু এয়া মই সৰুকৈ এখন নাৰ্চাৰীও আৰম্ভ কৰিছো যেহেতু ঘৰত বহুতে ফুল আছে আৰু সকলোৱে কৈও থাকে নাৰ্চাৰী এখন এখন আৰম্ভ কৰিব পাৰা সেইকাৰণে এয়া আৰম্ভ কৰিব লৈছো আৰু আমাৰ গাঁৱত ঘৰ যেহেতু হাঁহ কুকুৰা আছে এই কুকুৰাবিলাকে উঘালি পেলাই কাৰণে আঁঠুৱাটো দি থোৱা হৈছে এইবাৰ আমাৰ ঘৰৰ ভিতৰলৈ যাওঁ বোলো এইখন আমাৰ আগফালৰ বাৰান্দা হয় ইয়াতো মই বহুতেই ফুল ৰুই থৈছো আৰু এই ফুলবিলাক মই গৰুৰ পৰা কিনা নহয় বহুতৰ পৰা সংগ্ৰহ কৰিছো আৰু বাহঁতে মোক গিফ্টটো দিয়ে বেছিভাগ ফুলেই মোক গিফ্ট পোৱাই হয় আৰু মোৰ মামা ছোৱালী এজনী আছে বা হয় বায়ে ফুলবিলাক বহুত দাম দি কিনি আনে আৰু তাৰে আধা অংশ পচাই পেলাই মোক গিফ্ট কৰে আৰু বাক মই ভিডিঅ'টোৰ যোগেদি বহুত বেছি ধন্যবাদ জনাইছো আমাৰ ঘৰখন দেখিবলৈ ইমান ধুনীয়া নহয় তথাপিতো যি আছে তাকে মই সদায় সজাই পৰাই ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰো আৰু আগফালে সজাই থোৱা এই টাববিলাকো মই বহুত কষ্ট পইচাৰে লোৱা যে মাজতে টিউচন কৰিছিলো তেনেকৈ পাওঁ আৰু অটোত কন্ট্ৰেকচুৱেল কাম কৰো তেনেকৈ পইচা পালে ঘৰখনৰ অভাৱবিলাক দূৰ কৰিবলৈ চেষ্টা কৰো আৰু ভাইটিয়ে মই দুইটাই মিলিয়ে ঘৰৰ বস্তুবিলাক আমি বেছিকৈ লওঁ আৰু নিজৰ ঘৰখন সজাবলৈ সকলোৱে মন যায় ধুনীয়াকৈ ৰাখিবলৈ আৰু আগফালে এয়া পাৰি থৈছো যে এইখন টাইলছ নহয় কিন্তু দেই টাইলছ পেপাৰহে হয় এইখনো আমি ভাইটিয়ে মই মিলিয়ে লৈছিলো বহুত কিবা কিবি ফুল আছে সকলো ফুলৰ নামবিলাক মই নাজানো বাৰু
কেনেকুৱা লাগিছে জনাব। প্ৰথমতে আমাৰ আলহী বহা কোঠাটো চাওঁ বলক, মানে ড্ৰয়িং ৰুমটো। এইযোৰ মাৰ যৌতুকত অনা চোফা আৰু এইযোৰ ভাইটিয়ে কষ্ট কৰি পোৱা টকাৰে লোৱা। আৰু এই ৱালখন দেখিছেনে আপোনালোকে? ভাবিছে চাগে এইখন পকা হয়, কিন্তু এইখন পকা ৱাল নহয়। এইখন মই মাটিৰে মুচি চিমেণ্ট দি ওপৰত আৰু তাৰপিছত ৰং দি দিছোঁ। আৰু এইটো কলহ হয়, কলহটোত মই বগা পাথৰ ভাঙি পেলাই ফেভিকল দি লগাই দিছোঁ। আৰু এইফালে মই ইউটিউবত চাই কিছুমান সজোৱা বস্তু বনাওঁ। সেইটো মই জুই চলা কাঠিৰ পৰা বনাইছিলোঁ। আৰু ওপৰত এইখন পেইণ্টিং, সেইখন আমি প্ৰথম আৰ্ট কৰি পেলাই তাৰপিছত এই পাতবিলাক কাটি কাটি লগাইছিলোঁ। এইটো প্ৰথম সোমাই আমাৰ ৰুম। এইটো আমাৰ টিভি ৰুম হয় আৰু আলহী আহিলে ইয়াতে থাকেও। নিজৰ ঘৰখন ধুনীয়াকৈ ৰাখিবলৈ আৰু ধুনীয়াকৈ সজাবলৈ সকলোৰে মন যায়, কিন্তু নিজৰ সাধ্য অনুসৰি আমিও ঠিক তেনেকৈ নিজৰ সাধ্য অনুসৰি সজাইছোঁ। আৰু এইফালে মই লাকি বেম্বু ৰুই থৈছোঁ। এইকেইটা মোৰ মাৰ যৌতুকত অনাই হয়, এনেই ব্যৱহাৰ কৰা নাছিলে, সেইটো কাৰণে মই উলিয়াই পেলাই এনেদৰে লাকি বেম্বু ফুল ৰুই থৈছোঁ। এইফালে আমাৰ ভিতৰলৈ যায়, এইফালে পাকঘৰ। এইফালে এইটো আমাৰ শোৱা ৰুম হয়, এইটো আমি ইয়াত। আৰু প্ৰথমতে এইডাল আমাৰ আলনা হয় আৰু এইটোৱে আমাৰ ৰুমটো, শোৱা ৰুম। মানুহৰ ঘৰৰ দৰে আমাৰ ঘৰত ইমান বস্তু নাই আৰু ইমান ধুনীয়া নহয়, তথাপিতো যি আছে তাকে আমি সদায় সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইটো আমাৰ শোৱা ৰুম হয়, ইয়াত আমি মা আৰু মই থাকোঁ। এইফালে এডাল আলনা আৰু এইফালে এইটো আলমাৰি। এইটো মায়ে যৌতুকত অনা হয়, ভাগি গ'ল অলপ তথাপি। আৰু এইডাল মই নিজে বনাইছিলোঁ, এইবিলাক অদৰকাৰী কাপোৰে। আৰু আমাৰ ৰুমত থকা এই ড্ৰেছিংখনো মায়ে যৌতুকত অনাই হয়। সেয়া মোৰ খাৰুবিলাক, এই ওপৰত থকা এডাল জোৰ মোক বা এজনীয়ে গিফ্ট কৰিছিল। আৰু এই মাজত থকা তাত মই নিজে হাতেৰে বনাইছিলোঁ, ইউটিউবত চাই। আৰু এইফালে মোৰ নেল পলিচবিলাক, সেয়া এইবিলাক এনেদৰে ৰাখিছোঁ। এইখন বিচনাত আমি মা আৰু মই শুওঁ। এইবিলাক এনেদৰে ৰাখিছোঁ। এইটো মাৰ যৌতুকত অনাই হয়। এইফালে এইখন এখন বিচনা, এইখন বিচনাটো কেতিয়াবা মা শুৱে, মই শুওঁ আলহী আহি। এইখন মই পঢ়ি ভাল পোৱা কিতাপখন। আৰু এই
এইফালে আমাৰ আৰু এটা ৰুমো আছে, এইফালে পাকঘৰলৈ যায়। এই টুকুৰা মই বেলেগ এদিন আপোনালোকক হোম টুৰ ভিডিঅ' পাৰ্ট 2ত দেখাম। আপোনালোকৰ আজি আমাৰ ভগা চিগা ঘৰখন দেখি কেনেকুৱা লাগিল জনাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।